নিদিয়ে আৰু আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক। তো আজি আমি এতিয়া এঠাইলৈ যাম, মানে আমাৰ ইয়াৰে কৰ্দৈগুৰি বুলি, তাত বিহু ফাংচন আছে। আজি মুকলি বিহু একচুৱেলি, আৰু দেউতাই কৰিব এংকাৰিং, ময়ো যাম ভিডিঅ' বনাবলৈ। আৰু আজি মই অলপ বেলেগ হৈ যাম, যিহেতু বিহুৰ বতৰ আৰু কলৈকো যোৱাই নাই বিহু চাবলৈ আমি, কাৰণ শ্বুটিং আপোনালোকে গমেই পাই আছে, সেইটো কাৰণে যাব পৰা নাই। আজি যাম, আজি গোটেইটো ফেমিলি। কিন্তু চবতছে দুখ লগা কথা কি জানেনে, আমাক মাতিছে 4টা বজাত, এতিয়া 3:30 বাজিছে, লাইট নাই। মই কাপোৰযোৰ ইস্ত্ৰি মাৰিব আছে। আচলতে এটা কথা আছে ন, কল কৰো সো আজ কৰো সো আব। মোৰ নিচিনা এলেহুৱা পোৱালীবিলাকৰ এনেকুৱাই হ'ব লাগে আচলি। লাইট নাই, কিবা লাইটটো আহিলে আৰু। তো চাই থাকক কেনেকৈ যাওঁ, কি কৰোঁ, গোটেইখিনি দেখাই আছোঁ আপোনালোকক। ফাইনেল আউটলুকটো মই দেখাই আছোঁ আপোনালোকক, কাৰণ ময়ে কেমেৰামেন। আহিল, তো কেমেৰামেনজনক দেখাই দিব দিছোঁ। আমি আহি পাই গ'লো, গাড়ীৰ পৰা নামাই নাই বাৰু, আৰু পালোঁ, দেখাই আছোঁ আপোনালোকক। আৰু ইয়াত মা আৰু দেউতাই দুয়োৱে লগ হৈ পেলাই এয়া লাৰু পিঠা প্ৰতিযোগীসকলৰ মানে বস্তুবিলাক চাই আছে, আৰু ইয়াৰ পৰাই উইনাৰজন মানে তেওঁলোকে চিলেক্ট কৰিব। আৰু আজিৰ এই মুকলি বিহু মঞ্চ দক্ষিণ বিজনী জুনিয়ৰ কলেজৰ প্ৰবক্তা শ্ৰীযুতা কল্পনা দাস বাইদেৱে উদ্বোধন কৰিলে। আচ্ছা, মই আজি অসমীয়াসকলে আমি কি কৰোঁ, যিকোনো শুভ কামত এটা বিশেষ বস্তু মহিলাসকলে দিয়ে। কি কুৱেশ্যন, কোনে ক'ব পাৰিব? যিকোনো পূজা পাতল হওক, বিয়া বাৰু হওক, শুভ কামত মহিলাসকলে এটা বিশেষ বস্তু দিয়ে। এটা অন্তত নিজৰ কাৰণে হাত তালি দিয়ক আপোনালোকে, কাৰণ ইমান ধুনীয়াকৈ উত্তৰটো দিব। এবাৰ নাকেৰে বজাই চাওঁ, এই নাকেৰে বজাবলৈ দিয়ে দিওঁ। এবার কানেৰে বজাই যাওঁ, এবাৰ কানেৰে এবাৰ বজাই যাওঁ। এবাৰ হাতালি হ'ব লাগে, বহুত টান কাম এইটো। Oh
কৰি আছে তেওঁলোকে সেইটো এণ্টাৰটেইন হ'ব সেইটো আনন্দ যেনেকৈ ৰং চেনেল নিউজ লাইফৰ ৰং চেনেল যেনেকৈ স্পন্দন হ'ব এনকে তো এই চেনেলটোত মোৰ এখন ধাৰাবাহিক আহি আছে ধাৰাবাহিকখনৰ নাম অফিচ আৰু এতিয়া মই লাষ্ট আমি ফাইনেল বিহু চাই আছোঁ আৰু এইটো হৈছে নলবাৰীৰ পৰা আহিছে তো এয়া হ'ব আৰু এয়া চাই আছোঁ মই মাইক্ৰফোন ল'ব লগা হৈছে ইমান আৱাজ আহি আছে বিহুৰ ঢোলৰ মাত আৰু প্ৰথমখন বিহু চাবলৈ আহিছোঁ বহুত ভাল লাগিছে এইটো বছৰৰ শেষ হৈ গ'ল গোটেই বিহুৰ অনুষ্ঠান মুকলি বিহু আছিলে তো হৈ গ'ল শেষ এতিয়া চব ৰবা ভাঙিছে আৰু এনেকৈ আমি লাষ্ট আজি দেউতাক এংকৰিং কৰিলে তো এতিয়া ঘৰলৈ যাওঁ আশা কৰিছোঁ আপোনালোকে বিহু চাই বহুত ভাল পালে কাৰণ মইতো এইটো বছৰৰ ফাৰ্ষ্ট বিহু চালোঁ এনেকৈ আৰু এইবাৰ মোৰ গেটআপটো বেলেগ অন্যবাৰ বিহু চাবলৈ গ'লে নৰ্মেল ড্ৰেছ ফ্ৰক জিন্স এনেকুৱা পিন্ধি যাওঁ এইবাৰ মেখেলা চাদৰ পিন্ধিছোঁ তেল ফাটিছেতো তো এতিয়ালৈকে মানে পূৰা ওলাই গৈছে কিন্তু ভাল লাগিছে আহি আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু কৰ্দৈগুৰি বিহু সমিতিক মই মোৰ ব্যক্তিগতভাৱে ধন্যবাদ জনাব খুজিছোঁ কাৰণ ইমান একতা আছে গাঁওখনৰ ভিতৰত যে তেওঁলোকৰ তাত মানে ডেকা বুঢ়াৰ পৰা আৰম্ভ কৰি একদম মানে টিকলা টিকলা বাচ্চা চবেই অংশগ্ৰহণ কৰিছে আৰু মুকলি বিহুৰ আগদিনা বা সিদিনাখনেই চাগে দিনত যিবিলাক মানে খেল ধেমালি হৈছিলে তাত মানে এইটো নহয় যে কেৱল ডেকা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে গাঁৱৰ মানে ডেকা বুঢ়াৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী তাৰপিছত তিৰোতা মানুহে ঘৰৰ নিজৰ কাম এৰি ঘৰত আলহী থকাৰ পিছতো তেওঁলোকে সেই ঘৰত আলহীক মানে আপ্যায়ন কৰাৰ পিছতো তেওঁলোকে আহি নিজৰ বুলি ভাবি যিখন বিহু উদযাপন কৰিছে সেইটো আচলতে মানে এটা একতা যে আছে গাঁওখনত সেইটো আমি দেখিবলৈ পাইছোঁ আৰু চাগে সেইটো কাৰণে কয় যে বিহু সমন্বয়ৰ প্ৰতীক সঁচাকৈ বহুত ভাল লাগিছে গোটেই মানুহখিনিয়ে যে নিজৰ বিহু বুলি উদযাপন কৰিছে আৰু বিহু আমি 4:30 মানত গৈছোঁ কিন্তু 5টা মানৰ পৰা আৰম্ভ হৈছে তো
5টাৰ পৰা ৰাতি 10টা বজালৈকে বিহু চলিছে আৰু সব মানুহে তাৰ মানে একদম টিকলা টিকলা বাচ্চাৰ পৰা আৰম্ভ কৰি বুঢ়া মানুহলৈকে আছে সব মানে দৰ্শক কিন্তু তেওঁলোকে থিয় হৈ হৈ গোটেই বিহুখন উদযাপন কৰিছে গোটেই দলকেইটাক মানে তেওঁলোকে উৎসাহ দিছে সেইটো বহুত বেছি ভাল লাগিছে আৰু সঁচাকে মই ধন্যবাদ জনাইছো মই নিজৰ ফালৰ পৰা ধন্যবাদ জনাইছো আৰু আমাৰ গোটেই ইউটিউব ফ্যামিলিটোৰ পৰাও মই ধন্যবাদ জনাই দিছো নে কি মই বেয়া কৰিলো নেকি নাই কৰা আমি আচলতে হেতু প্ৰশংসনীয় হয় নাই গতিকে ধন্যবাদ জনাইছো বহুত বেছি ভাল লাগিল আৰু মই বাৰে বাৰে কৈ আছো এইখন আমাৰ এটু বছৰৰ মানে প্ৰথম বিহু মই চাব গৈছো আৰু মই জনামতে কৰদৈগুৰি বহুত আগৰ পৰা মানে বিহু দল এটা আছিল কিন্তু যোৱা 20 বছৰ মানৰ পৰা তেওঁলোকৰ বিহু দল নাছিল কিন্তু এইবাৰ তেওঁলোকে নতুনকৈ আৰম্ভ কৰিছে আৰু ভিডিওটোত আপোনালোকে দেখিব যে একদম টিকলা টিকলা বাচ্চাও নাচিব আৰম্ভ কৰিছে গতিকে এটো এটা শুভ লক্ষণ যে ইয়াত আৰু মানে উন্নতি আছে দলটোৰ গতিকে ময়ো নিজে আশা কৰিম যে এই দলটো আৰু বহুত আগুৱাই যাওক বিহুখন বহুত বছৰ এনেকৈ চলি থাকক আমাৰ মাজত চলি থাকক কৰদৈগুৰি ৰাইজৰ মাজত বহুত বেছি একতা থাকক মৰম ভালপোৱা বাঢ়ি যাওক তো এইখিনিয়ে আৰু যদি মোৰ ভিডিওটো ভাল পাইছে আপোনালোকেতো জানেই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব লাগিব যাতে মোৰ প্ৰত্যেকটো ভিডিওৰ আপডেটছ আপোনালোকে পোনপ্ৰথমে পাই থাকে আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব লাগিব হেতু নাপাহৰিব তো আকৌ হিমেটি নতুন ভিডিওৰ লগত তেতিয়ালৈকে বাই বাই জয় আই অসম